নমস্কাৰ সমবাসী ৰাইজলৈ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ দিনটো যাতে আজি ভালে কুশলে পাৰ হওক আৰু সকলোকে সুপ্ৰভাত। যিহেতু চেলেঞ্জ লৈছোঁ যে মই ডেইলি ব্লগ দিম বুলি পেলাই, গতিকে ৰেণ্ডম ভিডিঅ' হয়, একো প্লেনিং নাই, কি কৰিম কি নকৰিম, দিনটো খালি আৰম্ভ কৰিবলৈ ওলাইছোঁ আপোনালোকৰ সৈতে একেলগে। গতিকে ভিডিঅ'টো কণ্টিনিউ কৰিব বুলি পেলাই মই আশা ৰাখিছোঁ। আৰু যোন মোৰ চেনেলত নতুন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। অলৰেডি মই এটা লং ভিডিঅ' আপলোড কৰিছোঁ, গতিকে মৰম দিব বুলি সঁচাকৈ আশা ৰাখিছোঁ। আৰু নাজানো কি হ'বলৈ গৈ আছে, দিনটো কৈছোঁ ৰেণ্ডম ভিডিঅ' বুলি পেলাই আৰু ডেইলি চেলেঞ্জ বুলি পেলাই কৈছোঁহে। কালিয়ে গেপ হৈ গ'ল, যিহেতু মোৰ ভিডিঅ' আপলোড কৰা দেৰি হৈছিলে, গতিকে কালি ভিডিঅ' বনোৱা নহ'লে। আৰু আজি ছানডে হয়, ভিডিঅ'টো মই আজি বনাই আছোঁ। আপোনালোকে চাগে মানডে পাব, নহ'লে টিউজডে পাব। আৰু সেই আপলোড কৰা একদিন দেৰি হয়, এদিন দুদিনৰ পিছতে পাব। বাৰু যি কি নহওক, চেলেঞ্জ লৈছোঁ যেতিয়া কণ্টিনিউ কৰিবই লাগিব। একদম ৰেণ্ডম ভিডিঅ', কোনো প্লেনিং নাই। গতিকে ভিডিঅ'টো একেলগে মানে কি বুলি কয়, আগবঢ়াই লৈ যাওঁ বুলি পেলাই আশা ৰাখিছোঁ, লৈ যাম বুলি আশা ৰাখিছোঁ। আৰু লগতে দিনটো একেলগে আৰম্ভ কৰোঁ নে কি কয়, বলক। ৰাতিপুৱা গা পা ধুই আজৰি। মই আজি মূৰ ধুইছিলোঁ, ছানডে মানে মূৰ ধুওঁৱেই মই। তাৰপিছত এতিয়া মানে চিৰাম লগাব বাকী আছিলে, গতিকে ভাবিছোঁ চিৰামখিনি লগাই লওঁ। মূৰ ধুই উঠি মানে ফ্ৰেছ হোৱাৰ পিছত অলপ নিজকে সজাই পৰাই ৰাখিবলৈ ভাল লাগে মানে। কিন্তু সজাই পৰাই ৰাখিলে কি হ'ব, সেই ইমান গৰমত সাজিও থাকিব নোৱাৰি নহয়। আজি যেনিবা বতৰটো অলপ ভাল কৰিছে। এইটো সপ্তাহ বতৰ অলপ তেনেকৈ মানে নৰ্মেল যাব বুলি পেলাই দেখাইছে আৰু ৱেডাৰত, গুগল ৱেডাৰত। বাকী কি হয় নাজানো, কিমান সত্য কিমান অসত্য সেইটো গম নাপাওঁ। আজিও বতৰটো মানে ধুনীয়া, ঠাণ্ডাই। আৰু মানে গেলা গৰমত এযোৰ ভাল কাপোৰ পিন্ধি ভিডিঅ' কৰিবলৈও নোৱাৰি দিয়কচোন। নিজকে সজাই পৰাই ৰাখিবলৈও কাৰ মন নাযায় কওকচোন। কিন্তু যি গৰম পৰে, কমফৰ্টেবল কাপোৰযোৰ বাহিৰে বেলেগ কাপোৰ পিন্ধিব মনে নাযায়। আৰু কমফৰ্টেবল কাপোৰ বুলি ক'লে কি পৰে গেলা গৰমত জানেনে? মোৰ ভাগৰ সেই কি বুলি কয় শ্লিভলেছ কাপোৰবিলাক, তাৰপিছত কি বুলি কয়, যদি অকণমান ফাটা চিঙা কোমল কাপোৰ আছে সেইখিনি পিন্ধিবলৈ মন যায় মানে। হাজাৰ ফাটি গ'লেও কাপোৰটো পেলাই দিবলৈ মন নাযায়, কাৰণ কোমল কাপোৰবিলাক সঁচাকৈ পেলাবলৈ মন নাযায়, আৰু বিশেষকৈ গৰম দিনত। এতিয়া সেই আৰু আগষ্ট মাহ পৰিলেই, আৰু গৰম কিমান দিন চলে নাজানো। ছেপ্টেম্বৰ লাষ্টলৈকে হয়তো অলপ ঠাণ্ডা পৰিবগৈ লাগে। বাকী ব্ৰেকফাষ্ট কৰিলে নাই বাৰু আপোনালোকে? মোৰ হ'লে ব্ৰেকফাষ্ট একো কৰা হোৱা নাই। আৰু আমাৰ ব্ৰেকফাষ্ট বুলি একো নাথাকে, ডাইৰেক্ট ভাত। মানে কি বুলি কয়, ৰাতিপুৱা চাহ খোৱা যায় যেনিবা, কিন্তু মই চাহ নাখাওঁ যিহেতু, সেইকাৰণে বহুত কমেই খাওঁ মানে চাহ। ৰাতিপুৱা মানে মই যদি খাব লাগে ব্ৰেকফাষ্টত, তেতিয়াহ'লে ৰুটি চব্জি অলপ খাব পাৰিম আৰু বইল কণী। মই বিশেষকৈ সেইকেইটাই খাওঁ ৰাতিপুৱা ব্ৰেকফাষ্টত। বাকী চাহ বহুত কমাই খাওঁ। আৰু যিহেতু ৰাতিপুৱা স্কুলে যাওঁগৈ, চাহ বুলি পেলাইনো কি খাম, ৰাতিপুৱা দৌৰা দৌৰিকৈ মানুহজনে আৰু মায়ে মিলি হেঁচা ঠেলাকৈ একদম যেনেকৈ নহওক মানে ভাত কেইটামান খুৱাই পঠিয়াবই, কাৰণ দিনটোলৈকে ওলাই যাওঁ যিহেতু। আৰু ভাতি পেলাইহে দুপৰীয়াহে আহি ঘৰ সোমোৱা হয় সেইকাৰণে। আৰু স্কুলততো তেনেকৈ একো খোৱা নাযায়, স্কুলত চাহ দিয়ে খাবৰ কাৰণে। চাহ উপায় নাপায় খাব লগা হয় তাত, যিহেতু ভোক লাগি থাকে সেইকাৰণে। কালিৰ পৰা ৰুটিন ষ্টাৰ্ট, কি হয় নাজানো। বহুত এলাহেই লাগে বুলি ক'ব লাগিব, কাৰণ মই এতিয়া গা পা ধুই আহিলোঁ নহয় ধুনীয়াকৈ। এতিয়া মই একেবাৰে দুপৰীয়া ভাত আৰু ৰাতিপুৱা ভাত, মানে ব্ৰেকফাষ্ট আৰু ব্ৰাঞ্চ কৰি পেলাই খাই বৈ মই শুম একে মানে একদম ভাটি পেলাই উঠিম। আৰু আজি যিহেতু দেওবাৰ, মোৰ টিউচনো নাই, গতিকে একদম ফ্ৰী বুলি পেলাই ক'ব লাগিব মই। আৰু কালিৰ পৰা যিহেতু ৰুটিন ষ্টাৰ্ট, নাজানো আৰু কি হয়। আৰু মই বহুত কথা কওঁ সঁচাকৈ, কৈয়ে আছোঁ এতিয়াও চাওকচোন। তো হ'ল বুলি আকৌ ভিডিঅ'টো বৰিং বুলি ভাবি এৰি নাযাব দেই, বুজিছেনে নাই? একদম চাই থাকক, মই ব'ৰ নকৰোঁ আপোনালোকক, চাই থাকক খালি দেই। কাটি লৈ পথাৰলৈ যাবলৈ ওলাইছোঁ। কৈছিলোঁ নহয় মই ভাত খাই আজি শুই উঠি এতিয়া ৰুটি চব্জি খালোঁ। মোৰ সেই ঘৰত থাকিলে খালি খোৱা আৰু খোৱা কাম, বেলেগ একো কাম নাই। সেইকাৰণে বৰষুণো পৰি আছে, আৰু বৰষুণৰ ধুনীয়া এনেকুৱা বতৰত প্ৰকৃতিৰ মাজত গৈ সঁচাকৈ ভাল লাগে। আৰু বহুত দিন মই পথাৰত যোৱা নাই, আৰু এই আগৰ ভিডিঅ'টোত আপোনালোকক মই কৈছিলোঁ আমি তাত অমিতা খেতি কৰিছোঁ, গতিকে দেখাম বুলি পেলাই। বৰষুণ পৰাৰ কাৰণে অমিতা পাতৰ লগত সোমাবলৈ ভাবিছে নেকি? নহয় ৰাইজ, মই বহিব লগা হৈছে, ইমান চাপতে লাগিছে। চাওক, এইজোপা হাইব্ৰিড জাতৰ অমিতা। ঘৰত থকা জোপাটো ওখ হৈছে, কিন্তু এইকেইজোপা মানে মেইন আৰু কমেও 100 জোপামান লগাইছিলোঁ পথাৰত। এতিয়া কিমানমান আছে 50 জোপামানৰ ওচৰা-ওচৰি আছে। আৰু চাব পাৰি ইমান ধুনীয়া লাগিছে। এনেকৈ গোটেই লাইনটো আছে, বলক দেখাই আছোঁ, বলক। মানুহ ইমান চাপৰিব লগা হৈছে, মানে মানুহ শুই যাব লগা হৈছে বুলি ক'লেও ভুল নহয়, তেনেই চাপৰটা লাগিছে। চাওক, আৰু অমিতা খেতি কিমান লাভ হয় কিমান লোকচান হয় সেইটো নাজানো, কিন্তু প্ৰথমবাৰ প্ৰথম এক্সপিৰিয়েঞ্চ হ'ব আমাৰ দুটাৰে। আৰু মানুহজনেও যিহেতু প্ৰথমবাৰ কৰিছে নিজ হাতেৰে, গতিকে লাভ হ'ব লোকচান হ'ব, মানে এটা যে অভিজ্ঞতা পাম সেইটো মানে খাম আৰু। বাকী যি কি নহওক, এখনে হৈছে আমাৰ পথাৰ। ইয়াতে আমাৰ অমিতা, ধান খেতি, লগতে ইয়াত পুখুৰী আমাৰ, আৰু ইফালে মই বতাহৰ মাজত এনজয় কৰোঁ দেই। কি কৰিম, সময় থাকোঁ
ভিডিঅ' নবনোৱাকৈ গ'লেতো নহ'ব ন, ৰিলছ এটা বনাবই লাগিব। এই দত ইমান পিছলি আহিছোঁ, তেওঁ ভিডিঅ' মানে বনামেই। আৰু মানুহজনো চবফালে চাই লৈছোঁ, যিহেতু অলপ লাজো লাগে দিয়কচোন। ৰিলছটো বনাই লওঁ নে কি কয়, ইনষ্টাগ্ৰামত পাব দেই ৰিলছটো, চেক কৰি চাবলৈ নাপাহৰিব। পথাৰৰ পৰা আহি পালোঁ, আহি থাকোঁতে ভিডিঅ' নকৰিলোঁ আৰু যিহেতু বৰষুণ আৰু বাট বহুত পিছল। আৰু এয়া দেখিছে নহয়, আহিয়ে কামত লাগি গৈছোঁ, যিহেতু কালিৰ পৰা স্কুল। মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ। আৰু গতিকে 1 মাহ ধৰি ইউনিফৰ্ম মানে হেঙাৰত সামৰি থোৱা ভাই আছে ধুই কৰি, আৰু কি বুলি কয় পিন্ধা হোৱা নাই, যিহেতু স্কুলেই বন্ধ হয়নে নহয়, কেনেকৈ পিন্ধিম। গতিকে এতিয়া কালিৰ পৰা যিহেতু স্কুল যাম, গতিকে ইউনিফৰ্ম ঠিক কৰি ল'বলৈ হ'ল আৰু নে কি কয়। গতিকে আজিয়ে কোচ চুচ কৰি থৈ দিওঁ, যিহেতু 7:30 পৰা স্কুল। ৰাতিপুৱা চকু কেইটা বজাত খোল খাই নাজানো, এইকেইদিন একদম মানে গৰম বন্ধ বুলি এলেহুৱানি হৈ গ'লোঁ বুলি ক'ব লাগিব। 6:30 7টাত সাৰ পাওঁ মই। এতিয়া 7:30 পৰা স্কুল, যিহেতু মই যদি 6:30 সাৰ পাওঁ তেতিয়াও মোৰ দেৰি হ'ব, 7টাত যদি সাৰ পাওঁ মই তেতিয়াও দেৰি হ'ব। অকণমান তাৰ আগতেই সাৰ পাব লাগিব যিহেতু। সেইকাৰণে কামখিনি যদি আগবঢ়াই থৈ দিওঁ মোৰ কাৰণেই ভাল। এতিয়া চাদৰ তাদৰ যদি কুচ কৰি থৈ দিওঁ, ৰাতিপুৱালৈ মোৰ ইজি হ'ব। আৰু মই এনেও মানে পিছদিনাখন যদি মোৰ কিবা কাম থাকে, মই আগদিনাখনে যিমান পাৰোঁ ক্লিয়াৰ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ, যাতে মই লগা হ'লে মোৰ মানে কি বুলি কয়, শুৱা যিমানে দেৰি নহওক কিয়, শুই উঠা যিমানে দেৰি নহওক কিয়, মোৰ যাতে কামত যাতে একো ইফেক্ট নপৰে, সেইকাৰণে। এতিয়া চাদৰ তাদৰ কুচ দি লওঁ নে কি কয়, বলক। মৰম লগা গোপনি, চমক লগা চাৱনি, হাঁহিতিৰে গলিছো, যৌৱনৰ ভৰ দুপৰত, বেহা কেঁচা মনত, লগালি তিৰিতিৰ জুই, বুকুতে সাজি ললি বা মৰম দি কাষে চাপিয়া, নকবি দেই নকবি তই না, অ হিলয়া, অ হিলয়া, অ হিলয়া, অ হিলয়া, অ হিলয়া, অ হিলয়া, অ হিলয়া। মই গান গাই বহুত ভাল পাওঁ, মই নাচি বহুত ভাল পাওঁ। সেইকাৰণে যি কামেই কৰি থাকোঁ, মই হয়তো মুখেৰে গাই থাকিম, নহ'লে মানে কি কৰোঁ, কি বুলি কয়, গান লগাই লওঁ। কিন্তু এতিয়া কি হয়, গান যদি মই লগাওঁ কপিৰাইট লাগি যাব ন। সেইকাৰণে ভগৱানে মুখখন দিছেই যেতিয়া, মুখে প্ৰতি গাই থাকোঁ নে কি কয়। ৰ'ব, গান মনত পেলাইছোঁ ৰ'ব। মাতিছা যদি, মাতিছা যদি যাবই লাগিব, তোমালোকৰ ঘৰলৈ, ঐ ঠিকনা সুধি ল'বই লাগিব, বাটৰুৱাকৈ, অ চিনাকি ঘৰৰ বাট কিজানিও জ্যোতি খাওঁ, অ সুধিব নেকি মোকে কাৰ ঘৰলৈ বা যাওঁ, সুধিব নেকি মোকে কাৰ ঘৰলৈ বা যাওঁ, আহিছা যদি, আহিছা যদি আহিবই লাগিব, আমাৰ শুৱনি গাঁৱলৈ, ঐ ঠিকনা সুধি ল'বই লাগিব, বাটৰুৱাকৈ, অ তুমি হলা চহৰৰ কিদৰে মন বুজি পাওঁ, অ মা দেউতাক তোমাৰে কথা সুধি চাওঁ, মা দেউতাক তোমাৰে কথা সুধি চাওঁ। উঠি জোখ লৈ কৰিব লগা হৈছে। বিহু গ'ল নহয় জানো, এপ্ৰিল মাহত বহাগ বিহু গ'ল, জানুৱাৰী মাহত মাঘ বিহু গ'ল, এতিয়া আহি আছে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, লগতে ৰক্ষা বন্ধন, আৰু তাৰপিছতে অক্টোবৰৰ পৰা আমাৰ দুৰ্গা পূজা আৰম্ভ, আৰু দুৰ্গা পূজা, কাতি বিহু, দিৱালী, আৰু বছৰটো যে এনেকেই যে শেষ হৈছে, সঁচাকৈ ন, ভাবিলেই কিবা এটা বেয়া লাগে। মানে
কি বুলি কয় ভাবকচোন কি বুলি কয় 20 চনৰ পৰা বিশেষকৈ মানে এই 5টা বছৰত কেনেকৈ স্পীড পাৰ হৈছে মানে ধৰিব পৰা নাই ন। আজি বিহু কালি অমুক কালি তমুক কৰি মানে হাউতকৈ গুচিয়ে গ'ল। এতিয়া এইকেইদিন গেলা গৰম বুলি গছৰ তলত বহি ফেনৰ হাৱা AC হাৱা বিচাৰোঁতে মানে গৰম দিন গুচিয়ে গ'ল নহয়নে বাৰু। সঁচাকৈ দেই মানে কৈছোঁ নহয় চাদৰৰ কোচ দি হ'ল বাৰু চাদৰৰ কোচ দি হ'ল। কাপোৰ কানি এতিয়া ফিটিং, এতিয়া বেগটো ফিটিং কৰি লওঁ। বেগটো ফিটিং কৰি লওঁ মানে কি হয় স্কুলৰ পৰীক্ষা বহীগাল মই চেক কৰা নাই এলাহতে কৈছোৱে, আৰু এলাহো লাগে সঁচাকৈ। এতিয়া ষ্টাফত মানে বহি পেলাই চেক কৰা সেইটোও এটা মজা বেলেগ, লগৰবিলাকৰ লগত কথা পাতি পাতি চেক কৰা মজাটোও বেলেগ, ঘৰত এনেকৈ আমন জীৱনকৈ চেক কৰা সেইটোও এটা মানে সুকীয়া এলাহ আৰু। সেয়াই বহীখিনি এতিয়া বেগত ভৰাই লওঁ, এটা এটা বান্দুল ডেইলি চেক কৰি কৰি এতিয়া বহীবিলাক দিব লাগিব, কাৰণ গাৰ্জেনে আকৌ খবৰ ল'ব নহয় অমুকো বহি দিয়া নাই তমুকো বহি দিয়া নাই, হয় নে নহয়। ল'ৰা ছোৱালীয়ে নম্বৰ ভাল পাওক বা বেয়া পাওক আচলতে সেইটো আমাৰ কৰ্তব্য যিহেতু টিচাৰ হিচাপে, গতিকে সেইখিনি আমি কৰি দিবই লাগিব। এতিয়া বেগটো সামৰি সুতৰি লওঁ নে কি কয়। তাৰপিছত আৰু ভিডিঅ'টো এতিয়া এইখিনিতে সামৰণি মাৰিছোঁ, কাৰণ সন্ধিয়া হ'বলৈ হ'ল আৰু মোৰ ৰান্ধনীপাল আছে আজি, কাৰণ মায়ে বিৰতি লৈছে পাকঘৰৰ পৰা, সেইকাৰণে। গতিকে ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ। শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে সকলো কুশলে থাকক আৰু আশীৰ্বাদ কৰিব যাতে মই এনেকেই থুলমূলকৈ যিয়ে নহওক কিয় হাঁহি ধেমালি দুখ সুখৰ মাজেৰে যাতে মই গোটেই দিনটোৰ ভ্লগ যাতে মই ডেইলি ভ্লগ আপোনালোকলৈ যাতে আগবঢ়াব পাৰোঁ। নমস্কাৰ, বিদায় লৈছোঁ।